16 বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ'চিয়েল মিডিয়া। কোনখন দেশে কৰিলে এই কাম জানেনে? দৰাচলতে 16 বছৰৰ তলৰ শিশুৰ বাবে ছ'চিয়েল মিডিয়া সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে অষ্ট্ৰেলিয়া। মঙলবাৰৰ মাজনিশাৰ পৰাই শিশুসকলক টিকটক, ইউটিউব, ইনষ্টাগ্ৰাম, ফেচবুককে ধৰি কেইবাটাও প্লেটফৰ্মত ব্যৱহাৰত বাধা আৰোপ কৰা হৈছে। নতুন আইনৰ অধীনত 10টা বৃহৎ প্লেটফৰ্মক শিশুক বাধা দিবলৈ নিৰ্দেশ দিয়া হৈছে, নহ'লে $33 মিলিয়ন পৰ্যন্ত জৰিমনা ভৰিব লাগিব। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে কয় যে 16 বছৰৰ তলৰ শিশুৰ বাবে ইণ্টাৰনেট মিডিয়া নিষিদ্ধ কৰিলে শিশুৱে তেওঁলোকৰ শৈশৱ ঘূৰাই পাব। তেওঁ শিশুসকলক আগন্তুক বিদ্যালয় ছুটিৰ সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। ফোনত সময় কটোৱাৰ পৰিৱৰ্তে নতুন খেল খেলক, নতুন বাদ্যযন্ত্ৰ বজোৱা শিকক বা বহুদিনৰ পৰা শ্বেলফত পঢ়ি থকা কিতাপখন পঢ়ক। আটাইতকৈ ডাঙৰ কথাটো হ'ল বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে সময় কটাওক।